কাইনমাষ্টাৰত ভিডিঅ' এডিটিং কৰে কিন্তু ৱাটাৰমাৰ্ক নোলায় কেনেকৈ সম্ভৱ হয় ই সম্ভৱ তাকো ফ্ৰীতে আৰু কোনো ফুল ভাৰ্সন নিকিনাকৈ নমস্কাৰ বন্ধুসকল মই অনুপ ডিজিবন্ধু ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো তেন্তে চাওক আজিৰ ভিডিঅ'টি কাইনমাষ্টাৰত কেনেদৰে ৱাটাৰমাৰ্ক নাইকিয়া কৰিব পাৰি জানিবলৈ ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আপোনালোকে সাবস্ক্ৰাইব কৰি লব যাতে আমাৰ ভিডিঅ'বিলাকৰ আপডেট আপোনালোকে প্ৰথমতেই পায় ৱাটাৰমাৰ্ক নথকা কাইনমাষ্টাৰ ডাউনলোড কৰিবৰ বাবে আপোনালোকে আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব ফোনত ইয়াৰ পিছত আপোনালোকে সাৰ্চ ইঞ্জিনত গৈ সাৰ্চ কৰিব digitbin.com মই ইয়াৰ লিংক তলৰ ডেসক্ৰিপচনত দিছো আপোনালোকে তাত গৈও ক্লিক কৰিব পাৰিব ইয়াত যোৱাৰ পিছত আপোনালোকে এই সাৰ্চ অপচনত গৈ ইয়াতে সাৰ্চ কৰিব কাইনমাষ্টাৰ বুলি আপোনালোকে দেখিছে তলত কেইবাটাও অপচন ওলাইছে ইয়াতে প্ৰথম অপচনটোতে আমি ক্লিক কৰিছো ইয়াৰ পিছত গো টু ডাউনলোড পেজত ক্লিক কৰিছো ইয়া আপোনালোকে দেখিছে দুটা অপচন ওলাইছে এটা লেটেষ্ট ভাৰ্সন বুলি ওলাইছে এটা ওল্ডাৰ ভাৰ্সন বুলি ওলাইছে আমি লেটেষ্ট ভাৰ্সনটো ডাউনলোড নকৰো ওল্ডাৰ ভাৰ্সনটো ডাউনলোড কৰিম কিয়নো লেটেষ্ট ভাৰ্সনটোত আপোনালোকে দেখিব ওপৰত ৱাটাৰমাৰ্ক আহে গতিকে ওল্ডাৰ ভাৰ্সনটোত ক্লিক কৰিছো ইয়াতে যেটো প্ৰথম অপচন ওলাইছে কাইনমাষ্টাৰ 4.134 এনেদৰে এইটোত ক্লিক কৰিব আৰু ডাউনলোড কৰিব ইয়াত ক্লিক কৰাৰ পিছত আমাৰ ডাউনলোড আৰম্ভ হ'ব ইয়াত দেখিছে আমাৰ কাইনমাষ্টাৰ ডাউনলোড হৈছে এটো এটা ক্ৰেক ভাৰ্সন এটো কাৰণে ইয়াত ৱাটাৰমাৰ্ক নোলায় ইয়াত দেখিছে আপোনালোকে ইয়াত ৱাটাৰমাৰ্ক ওলোৱা নাই গতিকে দেখিলে বন্ধুসকল কিমান সহজতে কাইনমাষ্টাৰত ৱাটাৰমাৰ্ক নাইকিয়া কৰিব পাৰি